আজি দেখোন মানুহে নাই, মানুহ কি হ'ল আজি? দেখোন বাৰু গানকে এটা গাই থাকো এনেই থাকাতকে। ঐ জানৈ আকাশখন ধুনীয়া, ও জানৈ তৰাৰে জিলিকা, ও জানৈ মনৰে সৰগত, ও জানৈ তুমি মোৰ মেনকা। নমস্কাৰ ছাৰ। হয় হয়, নমস্কাৰ নমস্কাৰ। আপুনি বাৰু বহি লওকচোন। বাৰু এতিয়া কওকচোন আপোনাৰ কি হৈছে? ছাৰ মোৰ একদম দেহাটো ওজন লাগি থাকে, খাব লাগি ইচ্ছা নাযায় ছাৰ। দেহাটো গোটেই একদম ভাগৰুৱা লাগি থাকে, কিবা হৈছে ছাৰ? বুজিছোঁ তোমাৰ সমস্যাটো মই ভালদৰে বুজিছোঁ। বিশেষ চিন্তা কৰিব লগা একো নাই। তোমাৰ দেহাত ওজনটো অলপ বেছিকৈ বাঢ়িছে, নিয়মতকৈ বেছি ওজন থকাৰ কাৰণে তোমাৰ এই কথাটো হৈছে। চিন্তাৰ কোনো কাৰণ নাই। অলপমান সাধাৰণ নিয়ম নীতি পালন কৰি থাকিলে তুমি পূৰা সুস্থ হ'বা। তেতিয়াহ'লে আপুনি ভালদৰে কওকচোন বাৰু। ৰ'বা কৈ আছোঁ তোমাক। তুমি ৰাতি শুকান ৰুটি 2খন খাবা, তেতিয়া তোমাৰ ওজনটো কমি যাব। আৰু অলপমান ৰাতিপুৱা সোনকালে উঠি অলপ দৌৰা দৌৰি কৰিবা, তেতিয়াই তুমি চব গম পাবা। ছাৰ ৰুটিকেইখন ভাত খোৱাৰ আগত খাম নে পিছত খাম? তুমি ৰাতি ভাতে নাখাবা, অকল ৰুটিখন খাই শুই থাকিবা। কি ডাক্তৰ তই? ভাত নাখালে মানুহ জীয়াই থাকিম নেকি? হে? নালগে দে, মোৰ বেমাৰ ভাল কৰিব নালাগে, মই যাই থাকোঁ। কিছুমান মানুহ আহে আৰু বেমাৰ দেখাব লাগি। নেক্সট আহা। নমস্কাৰ ছাৰ। নমস্কাৰ। তুমি ইয়াত বহি লোৱাচোন। তুমি বাৰু এতিয়া কোৱাচোন তোমাৰ কি বেমাৰ হৈছে? ছাৰ মই কালিৰে ৰ'বই পৰা নাই ছাৰ, হাগিনিত লেট্ৰিনত কেইবাৰ গৈছোঁ ঠিক নাই ছাৰ। অ' হয় নেকি? এইটোতো বৰ ভয়ানক কথা হৈছে। বাৰু মই তোমাৰ সমস্যাটো বুজিলোঁ। তোমাৰ পায়খানাটো কেনেকুৱা কোৱাচোন বাৰু? মুখত লৈ পুলু কৰিব লাগি পাৰি। মাথা বেয়া কৰি নালবি তুমি। আঠিয়া কল, পুৰা কল, থেকেৰা টেঙা এইবিলাক খোৱাৰ উপৰিও ছাৰ ৰঙা আণ্ডাৰ পেণ্ট আৰু ছাৰ লেট্ৰিনত গোটাই ৰঙা কাপোৰ মখাই দি ছাৰ তৎ পনাই ছাৰ, তেওঁ মোৰ একদম হাগা লাগি থাকে। বাৰু মাৰিয়েই তুমি, কিনো কথাবিলাক কোৱাহে। অ' ছাৰ, ডাঙৰ ৰঙা লাইট জ্বলি ডাঙৰ গাড়ীবিলাক ৰখে ছাৰ, আৰু তেলবিলাক ৰঙা বতৰা লৈ দিয়াৰ লগে ৰখে, আৰু সেইকাৰণে মই আণ্ডাৰটো ৰঙা আণ্ডাৰ পিন্ধাৰ লগে মোৰ গুখিনি বুলি ভাবি পেলাই মই পিন্ধিছিলোঁ। তাতে ছাৰ লৰালে গুখিনি বেছিহে হ'ল। সেইবিলাক কৰি একো লাভ নাই বোপাই। মই তোমাক দুটামান টেবলেট দিম, সেইকেইটা তুমি খাবা। তুমি পুৰা সোনকালে সুস্থ হৈ উঠিবা। হ'ব দিয়ক ছাৰ। ছাৰ এতিয়া মই যাই থাকোঁ। অ'কে, যোৱা। নেক্সট কোনোবা আছা যদি সোনকালে আহা। শইকীয়া দেখোন হে। তই মনে কথা, তই মোক খাই মাৰিছ, তই কিহত ডাক্তৰ? কি বহি তই ডাক্তৰ হৈছে হে? শইকীয়া আপুনি দেখোন পুৰা গৰমত আছে, কি আহে? তোৰ নিচিনা ইমান মিছলীয়া মানুহ মই দেখা নাই কেতিয়াও। মই কিনো মিছলীয়া কাম কৰিলোঁ? ভালকৈ কথাখিনি বহি পেলাই মোক বুজাই কওকচোন। এনেকুৱা মানুহ মই ভাল নাপাওঁ দেই। কি হৈছে আপুনি ভালদৰে কওকচোন, ভালদৰে বুজাই কওক, তেতিয়া মই গম পাম আৰু। তুমিয়ে মোক সদায় ৰাতিপুৱা কৈছিলি নহয় খেলা ধূলা কৰিব লাগে, খেলা ধূলা কৰিলে স্বাস্থ্য ভালে থাকে বুলি। সেইকাৰণে মই ৰাতিপুৱা উঠি মোবাইলত গেম খেলোঁ। ক'ত স্বাস্থ্যটো ভাল হ'ল? মোৰ দেখোন বেছিকৈ ক্ষতিয়ে হ'ল এতিয়া। এনেই আৰু মিছলীয়া মানুহ। নহয় শইকীয়া দা, মই আপোনাক সেই মোবাইলত গেম খেলাৰ কথা কোৱা নাই। আপোনাক মই ক্ৰিকেট, ফুটবল বা বেডমিণ্টন এনেকুৱাহে বস্তু খেলিবলৈ দিছোঁ। আপুনি মোবাইলত গেম খেলি থাকিলে আপোনাৰ ক'ত স্বাস্থ্য ভালে থাকিব? সেইটো কথা কোৱা নাই নহয়। আপুনি ভুলকৈ বুজিছে, এনেই মিছামিছি। এইখিনি কথা তুমি ভালদৰে বুজাই ক'ব পৰা নাই নেকি হে?
আৰু দে তোৰ লগত থাকি লাভ নাই আৰু। ক'ৰ কি আহে মাথা বেয়া কৰি মাৰে। ছাৰ আজি আৰু বেমাৰী নাচ বুলিয়ে ভাবিছোঁ পাই। মাথা চাথা গৰম উঠি আছে মোৰ আজি। ছাৰ ডাক্তৰবোৰ আমাৰ কাৰণে ভগৱান, গতিকে আপুনি কিবাকে মোৰ বেমাৰটো চাওক ছাৰ। মই বহুত দিনৰ পৰা আহিম বুলি অহাই নাই ছাৰ, আজি কিবাকে আহিছোঁ। ঠিক আছে আহা সোনকালে কোৱা তোমাৰ কি সমস্যা হৈছে। কোৱা তোমাৰ কি সমস্যা হৈছে। ছাৰ মোৰ ভাত খোৱাৰ পিছত ছাৰ আৰু ভোক নালাগে ছাৰ, টোপনি মাৰিছে ছাৰ, টোপনি নধৰে আৰু ছাৰ পাৰিলে ছাৰ মস্ত ডাঙৰ ডাঙৰ শব্দ হৈছে, কি বা হৈছে? ইয়ে খালিয়েই মহৰদখ, তোমাৰ সেইবিলাক একো বেমাৰ হোৱা নাই বোপাই, তোমাৰ একো হোৱা নাই। ছাৰ আপুনি ক'লে হ'ব নেকি? বেমাৰ হোৱা ল'ৰাটো আকৌ বেমাৰ নোহোৱা বুলি কিয় ফাঁকি দিছে? কি ডাক্তৰ আপুনি? কি পাছ কৰি ডাক্তৰ হৈছে? তোমাক মই দুটামান টেবলেট লিখি দিছোঁ গেষ্ট্ৰিকৰ, তুমি সেইকেইটা খোৱা, তুমি ভাল পাবা। যোৱা এতিয়া যোৱা, মাথা গৰম কৰি নাথাকিবা। কাৰ মুখ দেখিছিলোঁৱে আজি, মাথা গৰম হৈ গ'লে মোৰ আজি। এই ধিক্কাৰ এই জীৱন চাল্লা। এই হৰেন্দ্ৰ পুতেক দেখোন বহুত দিনৰ মূৰত কিয়া? তুমি দেখোন একে খিনে অৱস্থা কাঢ়ি লৈছা কিয়া? ছাৰ আপোনাক বেমাৰ দেখুৱাৰ পৰা মোৰ এই অৱস্থা। কি কোৱা হে? মোক বেমাৰ দেখুৱাৰ পিছত তোমাৰ এই অৱস্থা? কি ফাল্টু কথা ক'বলৈ আহিছা? ছাৰ আপোনাৰ কাৰণে মই হাঁহ খাই ছাৰ মোৰ একদম অৱস্থা কাঢ়ি লাগিল, আকৌ ভাল লাগি গ'ল ছাৰ। কিন্তু একো কামে নাই ছাৰ, যি দেহা তাতকৈ বেছিহে অৱস্থা কাঢ়িল হ'ল মোৰ। গাঁৱত মোৰ আগতে অলপমান মোক ভাল লাগে আছিল ছাৰ, এতিয়া ছাৰ নিউল হেন মুখ নিগিনি হেন দেহা হৈ গ'ল আপোনাৰ কাৰণে। ধেৎ, মই তোমাক কেতিয়া হাঁহ খাবলৈ দিলোঁ? এতিয়া কথাটো উল্টাবলৈ আহিছে। আপুনি দেখোন কৈছিলি আজি ইয়াৰ পৰা যাই খাবি এটা হাঁহ, কালি এটা খাবি হাঁহ, পৰহি এটা খাবি হাঁহ, এনেকৈ সদায় হাঁহ খাৱাই দি আছিলি, সেইকাৰণে মই সদায় হাঁহ খাই আছিলোঁ। তুমি ভুল বুজিছা, মোৰ কথা কোৱাৰ মাজে মাজে হাঁহ শব্দটো আহি থাকে, সেইকাৰণে মোৰ হাঁহ শব্দটো আহি গ'ল। তুমি সেইটোকে বুজি ল'লা? এতিয়া ছাৰ মই সেইবিলাক ক'ব নোৱাৰোঁ, মোৰ ভাল লগা পইচাকেইটা দি। মোক খালাওৱে মহৰদখ,